ফ্ৰেণ্ডছ, আজি মই ধুনীয়া এটা উপায় আনিছোঁ। এনেকৈ জ্বলা কেৰাহীত কেনেকৈ চাফা কৰিব পাৰি, একদম সহজ উপায়। আৰু এতিয়া চাওকচোন কি কৰিলে মানে জ্বলোৱা কেৰাহী চাফা কৰিবলৈ আমি অকল কেৰাহীয়ে নহয়, তাম, পিতল, এলুমিনিয়াম, চিলভাৰ, ষ্টিল, যিকোনো একদম সহজ উপায়। আজি মোৰ উপায়টো হৈছে মই কোকা কোলা লৈ লৈছোঁ, একদম সহজ উপায়। এতিয়া কোকা কোলা গোটেই মই ঢালি দিলোঁ। তাতে মই বেকিং চ'ডা 2 চামুচ লৈ লৈছোঁ, আৰু ইয়াতে নিমখো দিব পাৰে। একদম মই সঁচাকৈ এইটো ট্ৰাই কৰি চালোঁ, আৰু দাঁত ব্ৰাছ কৰিলে দাঁত চাফা হয়। আৰু এতিয়া কেৰাহী চাফা কৰি দেখুৱাই আছোঁ আপোনালোকক। আৰু নেমু এটা ধুনীয়াকৈ কাটি ৰসখিনি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ মিলাই দিম। চাবচোন কি ধুনীয়াকৈ চাফা হৈ গৈছে। মই এইটো পূৰা ট্ৰাই কৰিছোঁ, কিন্তু ধুনীয়া চাফা হৈছে। আপোনালোকে ট্ৰাই কৰিব পাৰিব। তো এতিয়া মই চামুচ পাতি পূৰা ঘিচটাই আছোঁ। চাওঁতে চাওঁ কি যাদুকৰ নিচিনা একদম ধুনীয়াকৈ খলি খলি আহিছে, দেখিছেনে? এয়া দেখিছেনে? কিন্তু এনেকৈ কেতিয়াও চাফা হ'ব নোৱাৰিব, তাৰমানে কেৰাহীটো বহুত লেতেৰা হৈ আছিলে। সেইকাৰণে এতিয়া মই এইটো গেছত 5 মিনিট বা 10 মিনিট সময় দি দিম। প্ৰথম দিলোঁ এইটো গেছৰ হেৰিটো, তাৰপৰা আৰু এয়া পূজা এইবিলাক গোটেই সামগ্ৰীখিনি দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ গেছ লগাই দিলোঁ। চাওক কি ধুনীয়াকৈ চাফা হৈ গৈছে। বাও, এমাজিং। দেখিছেনে বাচনখিনি কি ধুনীয়া হৈ গ'ল? আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব, একদম সহজ উপায়। আৰু আজি যদি মোৰ এইটো ভিডিঅ' ভাল লাগে, এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এনেকৈ গোটেই বাচনখিনি চাফা কৰি হৈ গ'ল, দেখিছেনে? তো এতিয়া লাষ্টত মই এতিয়া গেছটো অফ কৰি দিম। দেখিছেনে? তলৰ বাহিৰৰ ভিতৰ গোটেইবিলাক ধুনীয়া চিলচিলা হৈ গৈছে। কেৰাহীটো প্ৰায় চাফা হৈ গৈছে আধা। দেখিছেনে? চামুচ পাতে এনেকৈ লৰাই দিওঁতে কি ধুনীয়াকৈ হেৰি হৈছে। এতিয়া মই অফ কৰিলোঁ গেছটো। এতিয়া এইখিনি ঠাণ্ডাখিনি দিও ধুনীয়াকৈ বাচন চাফা কৰিলে বহুত চাফা হৈ গ'ল। দেখিছেনে? ঠাণ্ডা পানীখিনিও এনেই নাযায়, এতিয়া ধুনীয়াকৈ চাফা হৈ গ'ল। আৰু চাইডে কোনে মানে হেৰি হৈ থাকিব বুলি এনেকুৱা ধুনীয়াকৈ বাচন মজা সেইখিনি চাফা কৰি দিয়া গৈছে। এতিয়া মই এইটো কুকাৰটো সেইখিনি চাচোন কি ধুনীয়াকৈ চাফা কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ বাচনখিনি ভাল পানীয়ে দি ধুই লওঁ। দেখিছেনে কি চিলচিলা হৈ গ'ল? এয়া দেখিছেনে? আপোনালোকে নিশ্চয় এইটো ট্ৰাই কৰিব পাৰিব, অলপ ট্ৰাই কৰিব। এতিয়া লাষ্টত মই আৰু বেকিং পাউডাৰ 2 চামুচমান দিলোঁ, আৰু সেই যোনখিনি ঠাণ্ডা হোৱা সেইখিনি আছিলে। আৰু মই বাচন মাজত চাবোনেদি দি ধুনীয়াকৈ কেৰাহীটো মাজি দিছোঁ। দেখিছেনে কি ধুনীয়া হৈ গ'ল? বাও, চিলচিলা হৈ গ'ল। এতিয়া দেখিছেনে নতুন কেৰাহী যেন লাগিছেনে? এতিয়া দেখিছেনে বাচনবিলাক, কেৰাহীটো আৰু এইটো গেছৰ হেৰিটো কি ধুনীয়া হ'ল। যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো বাই বাই।